নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি আমি আলোচনা কৰিম ভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ বিষয়ে। ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, সৰ্বপল্লী ৰাধাকৃষ্ণ, জাকিৰ হুছেইন ভাৰতৰ প্ৰথম মুছলিম সম্প্ৰদায়ৰ ৰাষ্ট্ৰপতি, ভিভি গিৰি, ফখৰুদ্দিন আলী আহমেদ অসমৰ পৰা মনোনীত হোৱা প্ৰথমগৰাকী ৰাষ্ট্ৰপতি, নীলম সঞ্জীৱ ৰেড্ডী, জেইল সিং ভাৰতৰ শিখ সম্প্ৰদায়ৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি, ৰামাস্বামী ভেংকটৰামন আটাইতকৈ বয়সীয়াল ৰাষ্ট্ৰপতি, শংকৰ দয়াল শৰ্মা, কে.আৰ. নাৰায়ণ, এ.পি.জে. আব্দুল কালাম, প্ৰতিভা পাটিল ভাৰতৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি, প্ৰণৱ মুখাৰ্জী আৰু বৰ্তমানৰ ৰাষ্ট্ৰপতি হৈছে ৰামনাথ কোবিন্দ। যদি ভিডিঅ'টি চাই ভাল পালে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।